নমস্কাৰ। আজি মোৰ এটি স্বৰচিত কবিতা আবৃত্তি কৰিবলৈ আগবাঢ়িছোঁ। কবিতাৰ শিৰোনাম নিৰলে সোঁৱৰা হিয়াৰ আবেগ। নিৰলে সোঁৱৰা হিয়াৰ আবেগ। আই আজি বহু দিনৰে পৰা কথা এটা কম বুলি আছিলো ভাবি। বৰ কষ্ট হৈছে ক'বলৈ কথাটি। কেনে আছে বাৰু তোৰ পোনাটি? আজিকালি সি হাল কোৰ বাইনে বাৰু? খেতি পথাৰত কাম কৰেনে বাৰু? তাক সদায় ব্যস্ত হ'বলৈ দিবি দেই আই। নহ'লে সি এলেহুৱা হ'ব, ভৰিৰ কলাফুল শকত হ'ব, শৰীৰ ফোপোলা হ'ব। গা দাঙিব নোৱাৰিলে বুঢ়া বয়সত তয়েই শুশ্ৰূষা কৰিব লাগিব। মনবোৰ বজৰুৱা হ'ব, পথাৰৰ সোণগুটিবোৰৰ ওচৰত আলহী হ'ব। চিন্তাবোৰ বকৰানি হ'ব, বিজতৰীয়া ঘাঁহ বনে ছাতি ধৰিব। অপতৃণবোৰে মেৰিয়াই ধৰি সাৰ পানী শুহি ল'ব। ভালদৰে যতন ল'বি দে আই তোৰ মৰমৰ পোনাটিক। আভিজাত্যৰ গৌৰৱ বিজতৰীয়া চৰবতৰ সোৱাদ ল'লে তোক মোক সকলোকে অকালতে পাহৰিব আই। সেইবাবেই কৈছোঁ নাঙলৰ মুঠিটো এৰিবলৈ নিদিবি, বাৰীৰ শাক বন খাবলৈ দিবি, নিৰোগী হৈ থাকিব। তইতো আই অ আ ক খৰ পাককেইটাই নিশিকিলি। পোনাটিয়ে তোক ঠগিব পাৰে, সাৱধানে থাকিবি। কথাটো ভাবি চাবি আই। মোৰ গাত তোৰ সেই ঘৰ্মাক্ত লুণীয়া পানীৰ গোন্ধ এতিয়াও লাগি আছে, জাননে বাৰু আই? পোনাটিৰ গাটো সেই গোন্ধ থাকিবলৈ দিবি। বাঁহৰ গাঁঠিটোত সাঁচি ৰখা খুচুৰা পইচাকেইটাৰ হিচাপ এতিয়াও মোৰ বৰ ভালকৈ মনত আছে আই। পোনাটি পাহৰিব পাৰে দেই, সোঁৱৰাই দিবি। পোনাটি বৰটো হ'ল, লিখা পঢ়া হ'ল, ৰজাঘৰৰ মানুহ চিনি পোৱা হ'ল। সেইবাবেই কৈছোঁ আই, পোনাটিয়ে যাতে তোক ৰজাৰ বান্দি বুলি নকয়, নিজৰ ঘৰটো যাতে অচিনাকি নহয়, খেৰীৰ পঁজাটো যাতে ঠিকনাবিহীন নহয়। দুখীয়াৰ আঁচলত লুকুৱাই ৰখা বুকুৰ পোনাটিক অট্টালিকাৰ সোৱাদ ল'বলৈ নিদিবি আই। গাঁৱৰ শীতল সেতেলিত গা জোৰাবলৈ দিবি, কৃত্ৰিম বাঁহ-মাৰলিৰ চাকনৈয়াত উটি যাবলৈ নিদিবি দে আই। পোনাটি মোৰো বুকুৰ আপোন, অতিকে আপোন। তাক লৈয়েই তোৰ মোৰ আটাইৰে অযুত সপোন। নাজানে সি চাব কৃত্ৰিমতাৰ দাপোন। সেয়ে কৈছোঁ কথাটি আইটোক, কৰিব লাগিব পোনাটিৰ জীৱন নতুন।